সাধাৰণতে আপোনালোকে লাইফ ইন্স্যুৰেন্স, হোম ইন্স্যুৰেন্স, প্ৰপাৰ্টি ইন্স্যুৰেন্স বা মোবাইল ইন্স্যুৰেন্সৰ বিষয়ে শুনিছে নাইবা ইয়াৰ বিষয়ে জানে। কিন্তু এইটো আপোনালোকৰ কম সংখ্যক মানুহে জানে যে আপোনালোকৰ ঘৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰতো আপোনালোকক ইন্স্যুৰেন্সৰ সুবিধা প্ৰদান কৰা হৈছে। সঠিক জ্ঞান নথকাৰ বাবে এইটো সুবিধা মানুহে লাভ কৰিব নোৱাৰে আৰু এইটো যিটো ইন্স্যুৰেন্স হয় সেইটো বিনামূলীয়াকৈ দিয়া হয়। আজি আমি এই ভিডিঅ'টোত কথা পাতিম যে গেছ ইন্স্যুৰেন্স কেনেকৈ ক্লেইম কৰিব পাৰি আৰু এইটো ইন্স্যুৰেন্স ক্লেইম কৰিবলৈ আপোনালোকে কি কি চৰ্ত মানি চলাৰ প্ৰয়োজন। ঠিক আছে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। গেছ চিলিণ্ডাৰত থকা ইন্স্যুৰেন্স 40ৰ পৰা 50 লাখ পৰ্যন্ত হয়। সকলো ৰেজিষ্টাৰ কাষ্টমাৰক গেছ চিলিণ্ডাৰৰ পৰা হ'ব পৰা এক্সিডেণ্টৰ কাৰণে ইন্স্যুৰেন্সৰ সুবিধা প্ৰদান কৰা হয়। এই ইন্স্যুৰেন্সে পৰিয়ালৰ সকলো সদস্যকে কভাৰ কৰি ইয়াৰ উপৰিও LPG ডিষ্ট্ৰিবিউটৰে থাৰ্ড পাৰ্টি ইন্স্যুৰেন্স পায়। LPG গেছ বিস্ফোৰণৰ ফলত কোনো সদস্যৰ মৃত্যু হ'লে পৰিয়ালৰ সদস্যই ক্ষতিপূৰণৰ বাবে কোৰ্টত পিটিশ্যন দাখিল কৰিব পাৰে। আদালতে মৃত ব্যক্তিজনৰ বয়স, দৰমহা আদিৰ ওপৰত ভিত্তি কৰিয়ে ক্ষতিপূৰণৰ দিব লগা ধনৰাশি নিৰ্ধাৰণ কৰে। গেছ চিলিণ্ডাৰৰ কাৰণে যদি কোনো এক্সিডেণ্ট হয় তেন্তে ইন্স্যুৰেন্স ক্লেইম কেনেকৈ কৰিব আৰু কি কি কৰিব লাগিব। যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰৰ কাৰণে কোনো ঘটনা সংঘটিত হৈছে তেন্তে পোনপ্ৰথমে আপুনি ইয়াৰ বিষয়ে লোকেল পুলিচ ষ্টেচনত খবৰ দিব লাগিব। আপোনাৰ ডিষ্ট্ৰিবিউটৰকো 5 দিনৰ ভিতৰতে ঘটনাৰ বিষয়ে জনাব লাগিব। ইয়াৰ পাছত ডিষ্ট্ৰিবিউটৰে অইল কোম্পানী আৰু ইন্স্যুৰেন্স কোম্পানীক ইয়াৰ বিষয়ে ঘটনাটোৰ বিষয়ে অৱগত কৰাব। যদি চিলিণ্ডাৰ বিস্ফোৰণৰ কাৰণে কোনো লোকৰ মৃত্যু হয় তেন্তে ডেথ চাৰ্টিফিকেট আৰু পোষ্টমৰ্টমৰ ৰিপৰ্টটো আপোনাৰ পৰা বিচাৰিব পাৰে। ইয়াৰ লগতে আপুনি এইটো মনত ৰাখিব লাগিব যে দুৰ্ঘটনাৰ পৰা হোৱা ক্ষয় ক্ষতি বা চিকিৎসাৰ অৰিজিনেল বিল আদি সকলোবিলাক তথ্য ভালদৰে সযতনে ৰাখিব লাগিব, কিয়নো ইন্স্যুৰেন্স ক্লেইম কৰাৰ সময়ত এইবোৰ দৰকাৰ হ'ব। ইয়াৰ পাছত ঘটনাটো ৰিজনেল অফিচলৈ প্ৰদান কৰা হ'ব। তাৰ পাছত ইন্স্যুৰেন্স কোম্পানীৰ হাতত যায়। ইয়াৰ পাছত ইনকুৱাৰী হয় আৰু তাৰ পাছত আপোনাক ইন্স্যুৰেন্সৰ যি ধনৰাশি আছে সেইটো প্ৰদান কৰা হয়। ইন্স্যুৰেন্স ক্লেইম কৰিবৰ বাবে কি কি মানি চলিব লাগিব, কেইটামান চৰ্ত মানি চলিব লাগিব। কি কি চৰ্ত মানি চলিব লাগিব? আপোনাৰ ঘৰত ব্যৱহাৰ হোৱা গেছ লিগেল হ'ব লাগিব, বৈধ হ'ব লাগিব, ইনভেলিড হ'লে নহ'ব। ISI যুক্ত গেছে ব্যৱহাৰ কৰিব লাগিব। গেছৰ লগত দিয়া ডিষ্ট্ৰিবিউটৰে গেছৰ লগত দিয়া পাইপ আৰু ৰেগুলেটৰহে ব্যৱহাৰ কৰিব লাগিব। গেছ চিলিণ্ডাৰৰ ওচৰত বিজুলী খোলা তাঁৰ থাকিব নালাগিব। গেছৰ চোলাটো থোৱা ঠাইখিনি চিলিণ্ডাৰ থোৱা ঠাইতকৈ ওখ হ'ব লাগিব। যদি আপুনি এই চৰ্তসমূহ পূৰণ কৰে আৰু আপোনাৰ ঘৰত যদি কিবা এক্সিডেণ্ট হয় বা কেতিয়াবা বিস্ফোৰণ সংঘটিত হয় তেন্তে আপুনি ইন্স্যুৰেন্স ক্লেইম। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু ধাৰ্মিক কাষত থকা ঘণ্টা বাটনটো দবাই দিব যাতে সকলো ধৰণৰ নটিফিকেশ্যন আপোনালোকে পায়।